নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ইন্দাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত। আসাম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত ইন্দাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত কোৱেশ্চন প্ৰায় আহিয়ে থাকে। সো আজি আমি আসাম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আসাম পুলিচ AVUB, আসাম পুলিচ SI, PNRD, টেট, আসাম ফৰেষ্ট আদি বিভিন্ন এক্সামত অহাৰ সম্ভাৱনা থকা most important and expected MCQ বোৰ ডিসকাস কৰিম। আৰু আজি এই ভিডিঅ'টি আসাম টেটৰ কাৰণেও খুবেই দৰকাৰী কাৰণ আসাম টেটৰ UP সিলেবাছত ইন্দাছ ভেলী চিভিলাইজেশ্যনৰ টপিকটি উল্লেখ কৰা হৈছে। আৰু আপোনালোকৰ সকলোৰে সুবিধা হোৱাকৈ কোৱেশ্চন এনসাৰবোৰ আসামিজ আৰু ইংলিছ both ল্যাঙ্গুৱেজত ডিসকাস কৰিম। আৰু প্ৰতিটো কোৱেশ্চনৰ ইম্পৰ্টেন্ট ৰিলেটেড ফেক্টবোৰো ডিসকাস কৰি যাবলৈ চেষ্টা কৰিম। সো আহক আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজিৰ ফাৰ্স্ট কোৱেশ্চনটি হৈছে ইন্দাছ চিভিলাইজেশ্যন এক্সিষ্টেড ইন অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে সিন্ধু সভ্যতা কোনটো যুগত এক্সিষ্ট কৰিছিল। আৰু এই কোৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি হিষ্টৰিকেল এজ বা ঐতিহাসিক যুগত। সিন্ধু সভ্যতা ঐতিহাসিক যুগত এক্সিষ্ট কৰিছিল আৰু সিন্ধু সভ্যতা সিন্ধু উপত্যকাৰ সভ্যতা আৰু হৰপ্পা সভ্যতা বুলিও কোৱা হয়। আৰু এই সভ্যতা খ্ৰীষ্টপূৰ্ব 3300 পৰা খ্ৰীষ্টপূৰ্ব 1300 লৈ বৰ্তি আছিল। আৰু এই সভ্যতা বৰ্তমানৰ আফগানিস্তানৰ উত্তৰ পূৰ্বৰ পৰা পাকিস্তানলৈ আৰু ভাৰতৰ উত্তৰ-পশ্চিমলৈ বিস্তৃত আছিল। Next question number 2. In the Mesopotamia records, which one of the following terms was used for the Indus Valley civilization? ইয়াৰ সোধা হৈছে যে মেছপটেমিয়া ৰেকৰ্ডত সিন্ধু উপত্যকাৰ সভ্যতাক বুজাবলৈ নিম্নলিখিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল। আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন বি মেলোহা। খ্ৰীষ্টপূৰ্ব 2350 মেছপটেমিয়া ৰেকৰ্ডত সিন্ধু উপত্যকাৰ সভ্যতাক বুজাবলৈ মেলোহা শব্দটি ব্যৱহাৰ কৰা হৈছিল। আৰু মেলোহা হৈছে এটা সুমেৰিয়ান নাম আৰু মেছপটেমিয়াৰ সৈতে সিন্ধু সভ্যতাৰ লোকৰ পোনপটীয়া বাণিজ্যিক সম্পৰ্ক আছিল। Next question number 3. Who discovered Harappa civilization? কোনে হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন এ দয়াৰাম সাহানী। দয়াৰাম সাহানীয়ে হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। ৰায় বাহাদুৰ দয়াৰাম সাহানী এজন ইণ্ডিয়ান আৰ্কিঅলজিষ্ট আছিল। তেওঁ 1921 চনত হৰপ্পা চিভিলাইজেশ্যন ডিস্কভাৰ কৰিছিল। Next question number 4. Who discovered Mohenjo-daro civilization? কোনে মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰ কৰিছিল। আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি RD বেনাৰ্জী। মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰ কৰিছিল RD বেনাৰ্জীয়ে। আৰু RD বেনাৰ্জীৰ সম্পূৰ্ণ নাম হৈছে ৰখালদাস বন্দ্যোপাধ্যায়। 1922 চনত RD বেনাৰ্জীয়ে মহেঞ্জোদাৰো ডিস্কভাৰ কৰিছিল। আৰু তেওঁ এজন ইণ্ডিয়ান আৰ্কিঅলজিষ্ট আৰু মিউজিয়াম এক্সপাৰ্ট আছিল। Next question. The great part of the Indus Valley civilization was discovered in ইয়াত আমি ক'ব লাগে যে সিন্ধু সভ্যতাৰ বৃহৎ স্নানাগাৰ ক'ত উদ্ধাৰ হৈছে। আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন সি মহেঞ্জোদাৰো। সিন্ধু সভ্যতাৰ বৃহৎ স্নানাগাৰ মহেঞ্জোদাৰোত উদ্ধাৰ হৈছে আৰু এই স্নানাগাৰবোৰ চতুৰ্ভুজ আকৃতিৰ আছিল। Next question number 6. Which metal has so far not been discovered in Harappan sites? ইয়াৰ সোধা হৈছে যে হৰপ্পাত কোনটো ধাতুৰ উদ্ধাৰ হোৱা নাই। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি আইৰণ বা লো। হৰপ্পাত আইৰণৰ উদ্ধাৰ হোৱা নাছিল। আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। Next question number 7. Remains of which animals have not been discovered in the Indus Valley civilization? নিম্নলিখিত জন্তুবোৰৰ ভিতৰত কোনটো জন্তু সিন্ধু সভ্যতাত উদ্ধাৰ হোৱা নাই। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ লায়ন বা সিংহ। সিন্ধু সভ্যতাত সিংহৰ উদ্ধাৰ হোৱা নাই। সিন্ধু সভ্যতাৰ লোকসকলে গৰু, ম'হ, ছাগলী, ভেড়া, গাহৰি আদি পালন কৰিছিল আৰু কুকুৰ, মেকুৰীও পুহিছিল। তাৰোপৰি বস্তু কঢ়িয়াবলৈ উট আৰু গাধ ৰাখিছিল। আৰু হাতী, বলদ, গড় আদি প্ৰাণী হৰপ্পা সভ্যতাৰ মানুহে অধিক প্ৰাধান্য দিছিল।
এতিয়া আহিছো question number 8 লৈ which one of the following animals is not depicted on the Harappan seal Harappan sealত নিম্নলিখিত কোনটো জন্তুৰ চিত্ৰ অংকন কৰা নাই আৰু এই কোৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি হৰ্স বা ঘোঁৰা হৰপ্পাৰ সিলত ঘোঁৰাৰ চিত্ৰ অংকন কৰা নাই হৰপ্পাৰ সিল মোহৰবোৰত ঘোঁৰা গাধ গৰু সিংহৰ চিত্ৰ অংকন কৰা হোৱা নাই আৰু হৰপ্পাৰ বেছিভাগ সিলত ইউনিকৰ্নৰ চিত্ৰ অংকন কৰা হৈছে নেক্সট কোৱেশ্চন ইন্ডাছ ভেলী civilization was non-Aryan because অৰ্থাৎ আমি ক'ব লাগে যে হিন্দু উপত্যকাৰ সভ্যতা আৰ্য নহয় কাৰণ আৰু এই কোৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন এ it was an urban civilization হিন্দু উপত্যকাৰ সভ্যতা আৰ্য নাছিল আৰু হিন্দু উপত্যকাৰ সভ্যতা আৰ্য নোহোৱাৰ প্ৰধান কাৰণটো হৈছে হিন্দু উপত্যকাৰ সভ্যতা নগৰীয়া সভ্যতা আছিল আৰু আৰ্য সভ্যতা গাঁও কেন্দ্ৰিক সভ্যতা আছিল হিন্দু সভ্যতা এক উন্নত নগৰীয়া সভ্যতা আছিল য'ত উৎকৃষ্ট নগৰ পৰিকল্পনাৰ আভাস পোৱা গৈছে নেক্সট question number 10 the main characteristics of the discovered Indus Valley civilization was অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে হিন্দু উপত্যকাৰ সভ্যতাৰ প্ৰধান বৈশিষ্ট্য কি আছিল আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ টাউন প্লেনিং বা নগৰ পৰিকল্পনা হিন্দু সভ্যতাৰ মেইন ক্যাৰেক্টাৰ আছিল টাউন প্লেনিং বা নগৰ পৰিকল্পনা হিন্দু সভ্যতাত আৱিষ্কৃত বেছিভাগ অঞ্চল চহৰ কেন্দ্ৰিক আছিল আৰু প্ৰতিখন চহৰৰ দুটাকৈ উচ্চ দুৰ্গ আৰু একোটা নিম্ন নগৰ আছিল আৰু চহৰৰ ৰাস্তাবোৰ পোন আৰু আহল বহল আছিল আৰু ইয়াৰ উপৰি হিন্দু সভ্যতাৰ সকলোবোৰ চহৰতে নলা নৰ্দমাৰ সুন্দৰ ব্যৱস্থা আছিল এতিয়া আহিছো question number 11 লৈ which of the following is the Harappan port নিম্নলিখিত কোনটো হাৰাপ্পাৰ বন্দৰ আছিল আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি লোথাল হিন্দু সভ্যতাৰ লোথাল হৈছে একমাত্ৰ বন্দৰ লোথাল বৰ্তমান গুজৰাটত অৱস্থিত আৰু এই বন্দৰটোৰ জৰিয়তে হিন্দু সভ্যতাৰ লোকসকলে বৈদেশিক বাণিজ্য চলিছিল বুলি অনুমান কৰিব পাৰি এছআৰ ৰাৱে 1953 লোথাল ডিস্কভাৰ কৰিছিল নেক্সট question which of the following civilization flourished on the bank of river Nile ইয়াৰ আমি ক'ব লাগে যে নীল নদীৰ পাৰত কোনটো সভ্যতাৰ বিকাশ হৈছিল আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ইজিপ্চিয়ান civilization বা ইজিপ্তৰ সভ্যতা নীল নদীৰ পাৰত ইজিপ্তৰ সভ্যতাৰ বিকাশ হৈছিল নেক্সট question the Indus Valley people had trade relation with অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে হিন্দু সভ্যতাৰ লোকসকলৰ বাণিজ্যিক সম্পৰ্ক কাৰ লগত আছিল আৰু এই কোৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি মেছ'পটেমিয়া হিন্দু সভ্যতাৰ লোকসকলৰ মেছ'পটেমিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিল হৰপ্পাৰ বেপাৰ বাণিজ্য কৰা লোকসকলে কেঁচা সামগ্ৰী বিশেষকৈ ধাতু বিভিন্ন ধৰণৰ মণি আদি আন ঠাইলৈ ৰপ্তানি কৰিছিল আৰু তেওঁলোকে ধাতুৰ উপৰিও কাপোৰ মাটিৰ পুতলা মণি খাদ্য সামগ্ৰী আদিও ৰপ্তানি কৰিছিল আৰু হৰপ্পা সভ্যতাৰ ব্যৱহৃত মোহৰ মণি আদি মেছ'পটেমিয়াত পোৱা গৈছে আৰু ইয়াৰ পৰা অনুমান কৰিব পাৰি যে হিন্দু সভ্যতাৰ লগত মেছ'পটেমিয়াৰ সুন্দৰ বাণিজ্যিক সম্পৰ্ক আছিল নেক্সট question the site of Harappa is located on the bank of river অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে হৰপ্পা কোনটো নদীৰ পাৰত অৱস্থিত আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ৰাবি হৰপ্পা ৰাবি নদীৰ কাষত অৱস্থিত হৰপ্পা বৰ্তমান পাকিস্তানৰ পশ্চিম পাঞ্জাবৰ চাহিৱালা জিলাত অন্তৰ্ভুক্ত নেক্সট question which one among the following Indus cities was known for water management নিম্নলিখিত কোনটো ঠাই পানীৰ ব্যৱস্থাপনাৰ লগত জড়িত আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি ধোলাভিৰা ৱাটাৰ মেনেজমেণ্ট বা পানী ব্যৱস্থাপনাৰ কাৰণে বিখ্যাত ধোলাভিৰাত কুঁৱা আৰু পুখুৰীৰ পৰা পানী যোগানৰ সুন্দৰ ব্যৱস্থা কৰা হৈছিল এতিয়া আহিছো question number 16 লৈ Harappan people were first in which production ইয়াত খুদাইছে যে হৰপ্পাৰ লোকসকলে পোনপ্ৰথমে কিহৰ উৎপাদন কৰিছিল আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি কটন বা কপাহ হৰপ্পাৰ লোকসকলে পোনপ্ৰথমে কপাহৰ উৎপাদন কৰিছিল নেক্সট question number 17 which was the backbone of Indus economy
হিন্দু সভ্যতাৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি কাক কোৱা হয় আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন এ এগ্ৰিকালচাৰ হিন্দু সভ্যতাৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি এগ্ৰিকালচাৰ কোৱা হয় হিন্দু সভ্যতাৰ যুগত কৃষিয়ে আছিল অৰ্থনীতিৰ মূল ভেটি হিন্দু সভ্যতাৰ লোকসকলে নাঙল ব্যৱহাৰ কৰিছিল ঘেঁহু আৰু বাৰ্লি তেওঁলোকৰ মেইন খাদ্য আছিল নেক্সট কোৱেশ্চন দ্য পিপল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰ্শ্বিপ অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে হিন্দু সভ্যতাৰ লোকসকলে কাক পূজা কৰিছিল আৰু কাৰেক্ট এনসাৰটো হৈছে অপচন বি পশুপতি হিন্দু সভ্যতাৰ লোকসকলে পশুপতিক পূজা কৰিছিল আৰু ভগৱান শিৱৰ আন এটা নাম হৈছে পশুপতি নেক্সট কোৱেশ্চন দ্য সাইট অফ মহেঞ্জোদাৰো ইজ লোকেটেড অন দ্য বেংক অফ ৰিভাৰ অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে মহেঞ্জোদাৰো কি নদীৰ পাৰত অৱস্থিত আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি ইণ্ডাছ বা সিন্ধু নদী মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত আৰু বৰ্তমান মহেঞ্জোদাৰো পাকিস্তানৰ সিন্ধু প্ৰদেশৰ লাৰকানা জিলাত অৱস্থিত নেক্সট কোৱেশ্চন নম্বৰ 20 ইউজ অফ প্লাউ হেজ বিন এভিডেন্স এট ইয়াত সোধা হৈছে যে নাঙল ব্যৱহাৰৰ প্ৰমাণ ক'ত পোৱা গৈছে আৰু এই কোৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ কালিবাংগান কৃষি কাৰ্যত নাঙলৰ ব্যৱহাৰ কৰিছিল বুলি কালিবাংগানত প্ৰমাণ পোৱা গৈছে আৰু কালিবাংগান বৰ্তমান ৰাজস্থানত অৱস্থিত এতিয়া আহিছো কোৱেশ্চন নম্বৰ 21 লৈ হুইচ এমং দ্য ফলোইং হাৰাপ্পান সাইট টেৰাকোটা অফ প্লাউ ৱাজ ফাউণ্ড ইয়াত সোধা হৈছে যে নিম্নলিখিত কোনটো ঠাইত টেৰাকোটাৰ নাঙল পোৱা গৈছে আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি বনৱালী বনৱালীৰ টেৰাকোটাৰ নাঙল উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান বনৱালী হাৰিয়ানাৰ ফাতেহাবাদ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন এ পিচ অফ ওভেন কটন হেজ বিন ৰিকভাৰ ফ্ৰম হুইচ ওৱান অফ দ্য ফলোইং হাৰাপ্পান সাইট ইয়াত সোধা হৈছে যে বোৱা কপাহী কাপোৰৰ টুকুৰা হৰপ্পা সভ্যতাৰ কোনটো ঠাইত উদ্ধাৰ কৰা হৈছে আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি মহেঞ্জোদাৰো মহেঞ্জোদাৰোত বোৱা কপাহী কাপোৰৰ টুকুৰা উদ্ধাৰ কৰা হৈছে আৰু ইণ্ডাছ ভেলীৰ খেতিয়কসকলে পোনপ্ৰথমে বোৱা কটা কাম কৰিছিল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং সাইটছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নোন এজ দ্য মানচেষ্টাৰ এট হাৰাপ্পান চিভিলাইজেশ্যন ফৰ ইটছ কটন ট্ৰেড অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে নিম্নলিখিত সিন্ধু উপত্যকাৰ কোনটো ঠাইক কপাহ ব্যৱসায়ৰ কাৰণে হৰপ্পা সভ্যতাৰ মানচেষ্টাৰ বুলি কোৱা হয় আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি লোথাল সিন্ধু উপত্যকাৰ লোথালক কপাহ ব্যৱসায়ৰ কাৰণে হৰপ্পান চিভিলাইজেশ্যনৰ মানচেষ্টাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্চন হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি ইয়াত সোধা হৈছে যে ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ পিতৃস্বৰূপ বুলি কাক অভিহিত কৰা হৈছে আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি আলেকজেণ্ডাৰ কানিংহাম ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ পিতৃস্বৰূপ বুলি আলেকজেণ্ডাৰ কানিংহামক কোৱা হয় তেওঁ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল আছিল এতিয়া আহিছো কুৱেশ্চন নম্বৰ 25 লৈ হু নেম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হিন্দু সভ্যতা নামটি কোনে অভিহিত কৰিছিল আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি জন মাৰ্চেল ছাৰ জন মাৰ্চেলে পোনপ্ৰথমে হৰপ্পা আৰু মহেঞ্জোদাৰো একেলগে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নামেৰে অভিহিত কৰিছিল নেক্সট কুৱেশ্চন মহেঞ্জোদাৰো ইজ অলছ' নোন এজ অৰ্থাৎ আমি ইয়াত ক'ব লাগে যে মহেঞ্জোদাৰোৰ আন এটা নাম কি হয় আৰু তলত দিয়া অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি মাউণ্ট অফ দ্য ডেড বা মৃতকৰ ভেটি মহেঞ্জোদাৰোৰ আন এটা নাম হৈছে মৃতকৰ ভেটি এতিয়া আহিছো আজি আমাৰ একেবাৰে শেষৰটি কুৱেশ্চনলৈ কুৱেশ্চনটি হৈছে দ্য গোপাল চাৰিয়েট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং প্লেচ ইয়াত সোধা হৈছে যে নিম্নলিখিত কোনটো ঠাইত সিন্ধু উপত্যকাৰ সভ্যতাৰ ব্ৰঞ্জৰ ৰথ পোৱা গৈছে আৰু এই কুৱেশ্চনটিৰ বাবে তলত চাৰিটা অপচন দিয়া হৈছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি দৈমাবাদ দৈমাবাদত সিন্ধু উপত্যকাৰ সভ্যতাৰ ব্ৰঞ্জৰ ৰথ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান দৈমাবাদ মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাত অৱস্থিত
সো আজিলৈ ইমানেই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ আপোনালোকৰ যদি আমাৰ চেনেলটিলৈ বা ভিডিঅ'বোৰলৈ কিবা পৰামৰ্শ থাকে তেন্তে প্লিজ কমেণ্টত জনাব আৰু যদি ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু বান্ধৱীবোৰকো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ হলে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব সো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সকলোকে নমস্কাৰ বাই বাই